ফেসবুকত ভিডিও বনাই প্ৰতি মাহে আপোনালোকে 40ৰ পৰা 50,000 টকা এটা কেনেকৈ উপাৰ্জন কৰিব এটা বহুতে জানে যে বা মই নিজেও যেতিয়ালৈকে ভিডিও বনোৱা নাছিলো তেতিয়ালৈকে আমি গমে পোৱা নাছিলো যে ফেসবুকত ভিডিও বনাইও টকা উপাৰ্জন কৰিব পাৰে যেহেতু মোৰ প্ৰত্যেকটো ভিডিও মই উপাৰ্জনৰ ওপৰত বনাও তো আজি ভাবিলো মই এই ফেসবুকৰ পৰানো কিমান পইচা পাব পাৰি তাৰ ওপৰত এটা ভিডিও বনাও ভিডিওটো উপকাৰিতা মানে কি কাৰণে মই প্ৰয়োজন বুলি ভাবিলো আজিকালি ঘৰে ঘৰে ইউটিউবাৰ প্ৰত্যেক ঘৰতে এজন হলো ইউটিউবাৰ আছে কিন্তু 100 জনৰ ভিতৰত 10 জন ইউটিউবাৰহে সাকসেস হয় মানে টকা উপাৰ্জন কৰিব পাৰে আৰু হে ধৰিলো আপুনি 100 জনৰ ভিতৰত সোমাই আছে আপুনি হে 10 জনৰ ভিতৰত কেনেকৈ নামটো আনিব পাৰিব সব ভিডিও বনোৱাৰ কোৱালিটি বহুত আছে ধৰিলক আপুনি যদি ভাল কথা ক'ব পাৰে হেতু এটা আপোনাৰ ভিডিও কোৱালিটি হ'ব পাৰে আপুনি যদি ফাৰ্মিংৰ লগত জড়িত তাৰো এটা ভিডিও হ'ব পাৰে কিছুমানে ভাল বনায় খানা বনায় হিয়াও এটা ভিডিও হ'ব পাৰে কিছুমানে ভাল ভাল জায়গা ঠাই ফুৰি ভাল পায় হিয়াও এটা ভিডিও হ'ব পাৰে এটা কথাটো হৈছে সব ভিডিও জনে 100 জনে বনাই আছে তাৰ ভিতৰতটো আপুনি এটা মই ভাবো যদি আগুৱাই যাব বিচাৰে সদায় আনকমন ভিডিও বনাক জুনে হে ভিডিওটো বনোৱা নাই হেনেকুৱা ভিডিও বনাক যাতে ভিডিওটো চাই মানুহে শিকিবও পাৰে আৰু মানুহখিনিয়ে চাইও ভাল পায় হেনেকুৱা ভিডিও বনালে কি হৈছে আপোনালোকৰ উপাৰ্জন হ'ব এতিয়া উপাৰ্জনটো কেনেকৈ হ'ব মই কৈ দিছো সব ভিডিওত যেতিয়া এডভাৰটাইজ এটা চলাই তাৰ পৰা আমাৰ উপাৰ্জন হয় আৰু সেই উপাৰ্জন বহুত বেছি নহয় আপোনালোকে মাহত খুব বেছি 10 পৰা 15,000 টকা এটা সেই ভিডিওৰ পৰা পাব পাৰে আৰু মেইন ইনকামটো কৰ পৰা হয় এডভাৰটাইজমেন্ট মানে প্ৰমোশনাল ভিডিও বিলাক কয় যে ধৰিলক আজি আপোনাৰ কোনোবা ডিলাৰ এটা মাতিলে যে তেওঁলোকৰ ডিলাৰটো অলপ ভিডিও আকাৰে আপোনাক প্ৰস্তুত কৰি দিব লাগে হেনেকুৱা বিলাকতহে পেমেন্টটো হৰকে পোৱা যায় যেনেকৈ কাৰোবাৰ এখন শপিং মল খুলিলে হে শপিং মল আপোনালোকে ভিডিও যোগেদি প্ৰস্তুত কৰি দিব লাগে হেনেকুৱা বিলাকত এটা ভাল ইনকাম আহে হেনেকুৱা বহুত আছে তো হিয়াৰ পৰা এটা ভাল ইনকাম কৰিব পাৰি মানে আজিৰ যুগত বৰ্তমান ডিজিটেল মিডিয়াৰ যুগ আৰু বহুত মানুহে যে ফেসবুকত টকা ইনকাম কৰিম বুলি ভাবে তো মই ভাবো এই ভিডিওটো যোগেদি তেওঁলোকে অলপ হকা পাব যে কেনেকৈ কৰিব কি কথা এতিয়া আৰু এটা কথা যে প্ৰমোশনাল ভিডিও সবেই নাপায় তাত কিছুমান কোৱালিটি চাই যি সকলে প্ৰমোশনাল কৰি ভিডিও কৰিবলৈ আপোনাক মাতিব ধৰিলক আপুনি সদায় কিবা খোৱা বুৱাকে বনাই থাকে বা অলপ জকিং টাইপৰ ভিডিও বনাই সেই সকলক মই যি দেখিছো ইমান প্ৰমোশনাল ভিডিও নেমাতে আপোনালোকে এনেকুৱা ধৰিলক আপোনাৰ কথাখিনি চাব তেওঁলোকে কেনেকৈ আপুনি ভাল উপস্থাপন কৰিব পাৰে হেনেকুৱাখিনি যদি আপুনি ভাল ধৰিলক কৰিব পাৰে ভিডিও তেতিয়া হলে আপুনি প্ৰমোশনাল বহুত পাব আৰু মই কৈছো যে কোৰ পৰা আপোনালোকৰ ইনকাম সোৰ্স হয় এডভাৰটাইজমেন্টৰ পৰা আহে যত টিভিত যেনেকৈ বিজ্ঞাপন প্ৰচাৰ কৰে তো তেনেকৈ আপোনালোকৰ পেজটো বিজ্ঞাপন প্ৰচাৰ কৰে আৰু হেনেকুৱা প্ৰচাৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব খালি চাই লব যে কোনটো ভাল কোনটো বেয়া তাৰ পিছত হেনেকৈ কৰিব যদিও মাহত আপোনালোকে 3টা হেনেকুৱা প্ৰমোশনাল ভিডিও পায় তেতিয়া সেই 3টাৰ পৰা আপোনালোকে 40,000 50,000 টকা মিনিমাম আপোনালোকে সেই 3টা ভিডিওৰ পৰা উপাৰ্জন হয় আৰু ধৰি ললো মই এতিয়া ধৰি লওক এটা প্ৰডাক্ট এটা প্ৰডাক্ট মই দেখাই দিছো আপোনাক সব এটা প্ৰডাক্ট এটো হৈছে নেচাচিয়ৰ ডাবল মাছ ওয়েট গেইনাৰ এটো এটা প্ৰডাক্ট আৰু এই প্ৰডাক্টটো 100% নেচাৰৰ পৰা বনোৱা নেচাৰ ওয়েট গেইন কৰা হয় যি সকল মানুহ হয় ধৰিলক তেওঁলোকৰ বডি কমজুৰি হৈ আছে বা বডিটো ইমান ষ্ট্ৰং নহয় তেওঁলোকে সব এই ডাবল মাছ ওয়েট গেইনাৰটো খাব পাৰে ধুনিয়াকে কেনেকৈ খাব মই কৈ আছো আৰু এটো 100% নেচাৰৰ পৰা বনাইছে আৰু ইয়াত ধৰিলক আপোনালোকে কি আছে মই কৈ দিছো কাৰ্বোহাইড্ৰেট আছে কিবা প্ৰটিন আছে মাল্টি ভিটামিন আছে এনেকুৱা বিলাক এটো এটা ভাল প্ৰডাক্ট হয় আপোনালোকৰ যদি ওয়েট গেইন কৰিব বিচাৰে ষ্ট্ৰং হ'ব বিচাৰে তেতিয়া হলে এই প্ৰডাক্টটো আপোনালোকে খাব পাৰে আৰু এই প্ৰডাক্টটো খাই বহুত মানুহে উপকাৰ হৈছে মই ভাবো আপোনালোকেও এই প্ৰডাক্টটো খাই উপকাৰিতা পাব পাৰে আৰু মই কৈছো চাওক আৰু যদি কোনোবাই খাব বিচাৰে তলত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে ডাউনলোড হেই কৰি লব কি কয় অৰ্ডাৰ কৰি লব পাৰিব এটো আৰু এইবিলাক প্ৰডাক্ট পৰাই উপাৰ্জন ভাল হয় কথাটো বুজিলে এই প্ৰডাক্ট বিলাক যেতিয়া আপোনাক পঠিয়াব এতিয়া এইবিলাক প্ৰডাক্টছ আৰু আছে এই প্ৰডাক্ট বিলাক যেতিয়া আপুনি ধৰিলক এনেকৈ দেখাব পাৰে তেতিয়া হলে এই প্ৰডাক্টৰ পৰা আপোনালোকৰ এটা ভাল মানে ইনকাম হয় তো ভিডিওটো যোগেদি এটো কাৰণে কৈছো সব বহুত মানুহে ভাবে যে ভিডিও বনাই পাই জানো বহুত মানুহ ধৰিলক এতিয়া নিবনুৱা সমস্যা হৈ আছে সেই নিবনুৱা সকলে যদিও এবছৰমান ধুনিয়াকে তেওঁলোকে ভিডিওত কাম কৰে মই ভাবো এটা সময়ত তেওঁলোকে ভাল এটা উপাৰ্জন কৰিব পাৰিব এটো সব এটো এটা এটো মই নামটো দেখাই দিছো এটো 100% নেচাচিয়ৰ আৰু নেচাৰৰ পৰা বনোৱা আৰু এটো একদম মাল্টি ভিটামিন আছে আৰু প্লাস ইয়াত বহুত কিবা কিবি আছে আপোনালোকে যেতিয়া অৰ্ডাৰ কৰিব আপুনি কমে পাব আৰু কথাটো হৈছে এটো কেনেকৈ খাব সব ইয়াতে আপোনাৰ
দুকাপ উলিয়াব এনেকুৱা সৰু সৰু হেৰি আছে ইয়াত মই দেখাই দিছোঁ আপোনাক চব এইটো হৈছে এইটো হৈছে এনেকুৱা দুকাপ ল'ব আপুনি 200 ml পানী বা গাখীৰ তাতে ধুনীয়াকৈ মিলাব মিলাই পিনে ধুনীয়াকৈ ঘুলিব তো ঘুলি পিনে ধুনীয়াকৈ আপোনাক খাই দিব আৰু ইয়াৰ পৰা যি পাব লাগে ধৰি লওক কাৰ্বহাইড্ৰেট মাল্টিভিটামিন যি আছে সব আপোনালোকে খাব আৰু আপোনালোকৰ বডিটো ষ্ট্ৰং হ'ব এই ওয়েট গেইন কৰা প্ৰডাক্টটো নেচাচিয়ৰ ডাবল মাছ ওয়েট গেইনাৰটো আপোনালোকে পুৰুষ মহিলা উভয়ে খাব পাৰিব আৰু মই ভাবো যিসকলৰ ওয়েটটো লছ হৈ আছে বা আপোনালোকৰ বডিটো ষ্ট্ৰং নাই হোৱা তেতিয়াহ'লে আপোনালোকে এই প্ৰডাক্টটো খাব পাৰে নেচাচিয়ৰ আৰু পুৰুষ মহিলা সকলোৱে খাব পাৰে আৰু মই ভাবো এই প্ৰডাক্টটো খাই আপোনালোকে ওয়েট বঢ়াব পাৰে মানে ওয়েটটো আপোনালোকে গেইন কৰিব পাৰে আৰু এনেকুৱা এডভাৰটাইজমেন্টৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰে আৰু মই ভাবো যিসকলে নতুনকৈ ফেচবুক বা ইউটিউবত কাম কৰিছে তেওঁলোকে ধৈৰ্য সহকাৰে কৰক কাৰণ চক মই কৈছো 100 জনৰ ভিতৰত 10 জনহে সাকসেস হ'ব আৰু সেই 10 জনৰ ভিতৰত আপোনাৰ নামটো আহিব লাগিব তেতিয়া হলে আপোনালোকে অলপ বেলেগ টপিক ভিডিও বনাওক যি ভিডিও আগে পাছে কোনো বনোৱা নাই হেনেকুৱা ভিডিও বনাবলৈ চেষ্টা কৰক মই ভাবো আপোনালোকে হ'ব মোৰ ক্ষেত্ৰতো মই ধৰি লওক আৰু এটো ভাবিব যে আজি মই ভিডিওটা দিছো মই 100টাহে ভিউজ আহিছো ভিউজৰ পাছত কেতিয়াও নদৰিব কাৰণ প্ৰথম বছৰ আপোনাৰ ভিউজটো কমে আহিব কোনেনো আপোনাক ভিডিওটো দিয়া লগে লাহে লাহে চাব কোনো নাচায় যেতিয়া আপোনাৰ ভিডিওবোৰ লাহে লাহে দি থাকিব মানুহৰ ভাল লগা হ'ব তেতিয়া লাহে লাহে আপোনাৰ ভিডিওবোৰ ভাইৰেল হ'ব তাৰ পিছত আপোনাক মানুহে চিনি পোৱা হ'ব তাৰ পিছত আপোনাক এডভাৰটাইজমেন্ট কৰাব এনেকৈ আপোনালোকৰ ইনকামটো ভাল হ'বগে আৰু মই ভাবো যিসকলে নতুনকৈ কাম কৰি আছে তো আপোনালোকে বনাই যাওক ভাল ভিডিও আৰু এই ভিডিওৰ পৰা আপোনালোকৰ এটা উপাৰ্জন হ'ব আৰু ভিডিওটো যদি ভাল পায় তেতিয়া হলে শেয়াৰ কৰি দিব ধন্যবাদ